হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ 5 ফেব্ৰুৱাৰী 2025 চনত কি লোৱা হৈছে। এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে চাব পাৰে আপোনালোকে অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ 5 ফেব্ৰুৱাৰী 2025 লোৱা হৈছে। কি সিদ্ধান্ত লোৱা হৈছে আমি ইয়াতে চাম। ফাৰ্ষ্টটো লোৱা হৈছে মূল সংযোজিত কৰ VATৰ সুৰুঙা প্ৰতিহতকৰণ। পথ, ৰেল, নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰীৰ চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসম মূল্য সংযোজিত কৰ সংশোধনী বিধি 2025ৰ খচৰাত অনুমোদন। ইয়াৰ দ্বাৰা নিৰ্ধাৰিত নথিপত্ৰ, বৈধ নথিপত্ৰ অবিহনে অসমলৈ অহা 250 লিটাৰতকৈও অধিক কোনো প্ৰকাৰৰ সামগ্ৰী বিতৰণ নিষেধৰ নিৰ্দেশনা প্ৰদানৰ লগতে যিকোনো ব্যক্তিক অবিলম্বে পেট্ৰল আৰু ডিজেলৰ অবৈধ সঞ্চয়, বিক্ৰী আৰু পুনৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি। বিধি অনুমোদন। ৰাজহুৱা জলাশয়সমূহৰ জিলা পৰ্যায়ৰ সূচী প্ৰস্তুত কৰাৰ বাবে অসম নগৰীয়া জলাশয় সুৰক্ষা আৰু সংৰক্ষণ বিধি 2025 খচৰা। 4 ছেপ্টেম্বৰ 2013 তাৰিখে বঁটাৰ লগতে নিযুক্ত 71খন পৌৰ পৰিষদৰ 1046 গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী প্ৰাদেশিকৰণ বিধেয়ক 2025। অসম আৰু ইয়াতে চাব পাৰে BTRত উচ্চ শিক্ষাৰ সবলীকৰণ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সমৃদ্ধ কাৰ্যকলাপ নিশ্চিতকৰণৰ বাবে নিয়মীয়া বিধিত অনুমোদন প্ৰদান। আৰু 5টো কৈছে যে সামগ্ৰিক শিক্ষা নিশ্চিতকৰণ। যোগ্য বিবেচিত ব্যক্তিগত বিদ্যালয়ত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশুসকলৰ বাবে 25% আসন সংৰক্ষণ সুনিশ্চিত কৰি শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণৰ সুবিধাৰ্থে এটা প'ৰ্টেল মুকলিত অনুমোদন। আৰু 6টো কৈছে যে সুলভ মূল্য দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণ সংস্কাৰ। সুলভ মূল্য দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণৰ ম্যাদ 3ৰ পৰা 5 বছৰলৈ বৃদ্ধি কৰি অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ সংশোধনী আদেশ 2025 অনুমোদন। আৰু 7 নম্বৰটো কৈছে যে উদ্যোগক উৎসাহিতকৰণ। ক্ষুদ্ৰ উদ্যোগসমূহত ক্লাষ্টাৰ উন্নয়নৰ কাম কৰিবলৈ 42.72 কোটি টকাৰ বিনিয়োগত অনুমোদন। এইখিনিয়ে আছিলে 2025 চনৰ ফেব্ৰুৱাৰী 5 তাৰিখে লোৱা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। ধন্যবাদ।